हेलो बंधुসকল আপোনালোক কেনেকৈ আছে মই আশা কৰো আপোনালোকে ভালে আছে আকৌ এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আসাম কুইজ ইউটিউব চেনেলত মই মইফুল ইসলাম আপোনালোকে দেখি আছে আসাম কুইজ ইউটিউব চেনেল তো বন্ধুসকল আজি প্ৰশ্নটো হল কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত সংযম দিৱস উদযাপন কৰা হয় উত্তৰ চাৰিটা দিয়া আছে 1 নম্বৰ অসম 2 নম্বৰ মণিপুৰ 3 নম্বৰ অৰুণাচল প্ৰদেশ আৰু 4 নম্বৰ জম্মু আৰু কাশ্মীৰ তো উত্তৰটো দিয়াৰ কাৰণে আপোনালোকক 10 সেকেন্ড সময় দিম 9 8 7 6 5 4 3 2 1 শুদ্ধ উত্তৰটো হল মণিপুৰ 23 এপ্ৰিলত মণিপুৰত সংযম দিৱস পালন কৰা হয় ই 1891 চনত এংলো মণিপুৰ যুদ্ধৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া মণিপুৰী যোদ্ধাসকলক স্মৰণ কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু ৰাজ্যপাল শ্ৰীমতী অনুসুয়া উইকিয়ে নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আনসকলক নেতৃত্ব দিছিল মই আশা কৰো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি আছে আপোনালোকক তেনেহলে ভিডিওটো শেয়াৰ কৰিব আসাম কুইজ ইউটিউব চেনেলত সকলো ধৰণৰ জিকে কোশ্চেন পাব তো আপোনালোক চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো দেখাৰ কাৰণে ধন্যবাদ জয় আই অসম।